মই মন্মি মোৰ চৌকাৰ আন এটা ৰেচিপিলে আপোনালোকক স্বাগতম জনাইছো। ভিডিঅ'টোৰ আৰম্ভণিতে নতুন দৰ্শকসকলক এটাই অনুৰোধ যাতে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে আৰু যিসকলে ইতিমধ্যে কৰি থৈছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আজি মই আপোনালোকলৈ পাভ মাছৰ এটা ৰেচিপি লৈ আহিছো। পাভ মাছ কেনেকৈ বাছে সকলোৱে জানে, তথাপিতো শিকাৰুসকলক মই এবাৰ দেখুৱাই দিছোঁ। পাভ মাছ বাচিবলৈ ইমানেই উজু, হাতেৰে কলটো গুচাই দিব পাৰি, কাৰণ খুব কোমল মাছটো আৰু পেটুখিনি গুচাই ল'ব লাগে। আৰু এই চাব দেই, কলটো যে মই পেলাই নিদিওঁ, এইটো ভাজি খাবলৈ বহুত ভাল, খুব কোমল হয়। শিঙৰা মাছো আমি একেধৰণে বাছোঁ, কিন্তু শিঙৰা মাছৰ কলটো খাব নোৱাৰি, টান হয়। এনেকেই মই গোটেই মাছখিনি বাছি ল'ম। আৰু মোৰ মাছ বচা হৈ গ'ল। মই মাছখিনি ধুই আনিলোঁ, কলখিনিও ভালকৈ চাফা কৰি আনিলোঁ আৰু মই নিমখ হালধি সানি ল'ম। প্ৰথমতে কলখিনি মচমচীয়াকৈ ভাজি ল'ম, তাৰপিছত পাভ মাছখিনি ভাজি আজি এটা চৰচৰি বনাম, জ্বলা চৰচৰি। নিমখ হালধিখিনি ভালকৈ মই মোহাৰি সানি লৈছোঁ। এয়া চাওক, চৰচৰিৰ বাবে মছলাখিনিও ঠিক কৰি লওঁ। আদা অলপ লৈছোঁ, নহৰু, কেঁচা জলকীয়া আৰু ডাঙৰ চাইজৰ 2টা পিঁয়াজ লৈছোঁ। আজি মই সৰিয়হ দি চৰচৰি নবনাওঁ, আপোনালোকক সৰিয়হ বিলাহী দিয়া চৰচৰি ৰেচিপি আগতে মই দি থোৱা আছে। লগতে দিছোঁ জিৰা গুড়ি এচামুচ আৰু হালধি। এইখিনি গোটেইখিনি মিক্সিত মই এটা পেষ্ট বনাই ল'ম। কেৰাহী গৰম কৰি লৈছোঁ আৰু অলপমান সৰিয়হৰ তেল দিছোঁ। তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। কেৰাহীৰ ছাইডটো মই এনেকৈ অকণমান তেল লগাই দিছোঁ, কাৰণ পাভ মাছখিনি দীঘল যে, ছাইডত লাগিলে পিছত কেৰাহীত লাগি যোৱাৰ সম্ভাৱনা থাকে। আৰু প্ৰথমতে মই কলখিনি এয়া মচমচীয়া কৰি ভাজি কাঢ়ি লৈছোঁ। খুব কোমল লাগে খাবলৈ, মুখত কাঁইটবোৰ নালাগে। খাই চাবচোন যিসকলে নাই খোৱা। আৰু এটা এটাকৈ মই পাভ মাছখিনি আধা ভজা কৰি ল'ম। যিহেতু চৰচৰি বনাম, গতিকে গোটেই মচমচীয়াকৈ মই নাভাজোঁ। আৰু এয়া মাছ ভজা হৈয়ে গ'ল। মই মাছখিনি কাঢ়ি লৈছোঁ আৰু বাকীখিনি মাছো মই এনেকৈ ভাজি ল'ম। মাছ ভজা তেলতে মই কেইটামান কালজিৰা দিছিলোঁ, কেমেৰাটো অফ হৈ থাকিলে। তাৰপিছত মই আদা নহৰু পিঁয়াজৰ পেষ্টটো দি দিছোঁ আৰু ভালকৈ তেল ওলোৱালৈকে মই ভাজি ল'ব লাগিব। আজি মই কিন্তু চৰচৰিত বিলাহী আৰু সৰিয়হ একোৱে ব্যৱহাৰ নকৰোঁ। ভালকৈ লৰাই লৈছোঁ আৰু অলপ মই জলকীয়া গুড়ি দিছোঁ। মই মছলাখিনিতে দি দিব পাৰিলোঁহেঁতেন, থাকি গ'ল আৰু এতিয়া দিছোঁ। কেৰাহীত অকণমান লাগি যোৱা নিচিনা হৈছে, সেইবাবে মই অকণমান পানী দিম। তাৰ আগতে অলপ নিমখ দি লৈছোঁ। এয়া চাওক, অলপমান পানী দি ল'লোঁ, তেতিয়া মছলাখিনি ভাজিবলৈ ভাল হ'ব, তলত লাগি নধৰে। অকণমান ঢাক মাৰি থৈছোঁ আৰু প্ৰায় 3 মিনিটমান ঢাক মাৰি থোৱাৰ পিছত মছলাৰ পৰা ইয়াত তেল ওলাবলৈ লৈছে। মন কৰিছে চাগৈ, মছলাখিনি ভজা হৈ গ'ল। আৰু এতিয়া মই জোখত পানী দিম। চৰচৰিৰ বাবে আপোনালোকে যিমানখিনি পানী দিয়ে নিজৰ আন্দাজত দি ল'ব। মই খুব বেছি জুলীয়া নকৰোঁ, এয়াই যথেষ্ট হ'ব পানী। আৰু অলপমান উতলিবলৈ দিম, উতলাৰ পিছত মাছ দিম। এই আঞ্জা উতলিলে মই মাছকেইটা দি দিছোঁ। এনেকৈও চিম্পলকৈ খাবলৈ খুব ভাল হয়, সৰিয়হ নিদিয়াকৈ। আৰু আঞ্জা উতলিলত মই কাঢ়ি পেলাই অকণমান ধনিয়া কাটি এয়া গৰমে গৰমে পৰিৱেশন কৰিছোঁ। ৰেচিপিটো এনেকৈ বনাই খাই চাবচোন। চিম্পল আদা জ্বলা চৰচৰি বুলি কওঁ আমি, আৰু অকণমান কেঁচা জলকীয়া ফালি পেলাই পৰিৱেশন কৰিছোঁ। ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আৰু মই গৰম গৰম ভাতৰ লগত এয়া আজি পাভ মাছৰ আঞ্জা আৰু কল ভজা খাম। প্ৰথমতে ভাতকেইটা বাঢ়ি ল'লোঁ, এটা ফ্ৰাই মাছ দিছোঁ। এয়া পাভ মাছৰ কলখিনি মচমচীয়াকৈ ভাজি লৈছিলোঁ যে, সেয়া দিছোঁ। আৰু লগত এয়া আদা জ্বলা চৰচৰি। আৰু ৰেচিপিটো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। যিসকল নতুন দৰ্শক মোৰ চেনেল চাই আছে, আপোনালোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। ধন্যবাদ।